নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিবা পুলি আনি থৈ দিছে ৰুবৰ কাৰণে। ফ্ৰেণ্ডছ আৰু এতিয়া ৰিলছ এটা বনাম বুলি ভাবিছোঁ। তাইও আহিছে, চ' এতিয়া আমি ৰিলছ এটা বনাই লওঁ। বহুত দিন যিহেতু আমি ৰিলছ বনোৱা নাই ন। আৰু এতিয়া এটা ৰিলছ বনালোঁ বাৰু, আৰু দুটামান বনাম। তাই বেলেগ এটা ড্ৰেছ পিন্ধি লৈছে। এভৰিৱান, আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল। এতিয়া গা পা ধুইহে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু এতিয়া ওপৰত কাপোৰ মেলিবলৈ যাওঁ। কাপোৰখিনি মেলি ল'লোহি। আজি বহুত ৰ'দ দিছে, গৰম হৈ গৈছে, একদম গৰম দিনৰ আগতে লাগিছে। এইফালে কেঁচা হালধি ৰ'দত দি থৈছে। ভিডিঅ'টো ইমানো ভাল একো দেখাব পৰা নাই, কাৰণ ঘৰত আছে যিহেতু ঘৰতে এটা ভিডিঅ' কৰিছোঁ, ক'তো ওলাই যোৱা নাই, সেইটো কাৰণে। নুনি লাগিছে, আমি চিঙিব আহিছোঁ নুনি। বহুত দিনৰ পাছত আমি আজি আকৌ আহিছোঁ অলপ ৰাস্তাৰ ফালে। বহুত দিনৰ মূৰতহে এনেকৈ অহা হয় আৰু। হাই ফ্ৰেণ্ডছ, দুদিনৰ পাছতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমি এফালে যাব লৈছোঁ, চাই থাকিবচোন ক'ত যাওঁ। আৰু আমি অঞ্জলি বা ঘৰত আহিছিলোঁ। ভিডিঅ'ত প্ৰায় দেখেই বাজনীক, সিহঁতৰ ঘৰত আজি সুধি আছে। আৰু এইফালে আমাক চাহ খাব দিছে, আৰু এতিয়া জলপান দিছে। আৰু এয়া অকণমানিটোৰ আজি সুধি আছিলে। years later. যোৱা, এতিয়া আহিছোঁ ঘৰলৈ। The next day. ফ্ৰেণ্ডছ, আৰু ভিডিঅ'টো আজি দেৰিকৈহে ষ্টাৰ্ট কৰা হৈছে। আৰু এতিয়া খিচিৰি বনাওঁ বুলি ভাবিছোঁ। এতিয়া কাটি আছোঁ। আমি অকল দুজনীয়ে খাম যে, সেইটো কাৰণে ইমান নাই লোৱা বাৰু। আৰু এয়া খিচিৰি হৈ গ'ল। আৰু এতিয়া অলপ ওপৰত বহিবলৈ আহিছোঁ। ভিডিঅ'বোৰ দিয়া বহুতেই পলম হৈছে, যিহেতু সময় পোৱা নাই ভালদৰে ভিডিঅ' কৰিব। A few moments later. আজি পোলাও বনাম বুলি ভাবিছোঁ, সেইটো কাৰণে বস্তুবোৰ বোলো ৰেডি কৰি লওঁগৈ। ভণ্টি আৰু মই বনাম দুইজনী মিলি। আৰু এইখিনি কাটি লওঁগৈ। মই অকলে বনাব নাজানো পোলাওটো, সেইটো কাৰণে ভণ্টিয়ে ভালদৰে জানে বনাবলৈ। মই সকলোবিলাক ৰেডি কৰি দিম আৰু ভণ্টিয়ে বনাব। মই সকলোবিলাক ৰেডি কৰি দিলোঁ, এতিয়া ভণ্টিয়ে বনাব। দেখুৱাই থাকিম বাৰু, চাই থাকিব। ভাত পানী খাই আজৰি হ'লোঁ। আমাৰ বৰমা হাই কৈ দিয়া, হাই।